লৈ মাৰিল মোৰ স্বামীক মাৰিল ক'ত কোনে আছে ওলাই আহা মাৰিল মোৰ স্বামীক পুলিচ তো দেখিলে নহয় এই মতা মানুহজন সৰি এই মাইকী মানুহজন ইমান খৰকৈ দৌৰি গ'ল কিয় দৌৰি গ'ল এওঁ আৰু এওঁৰ হাজবেণ্ডক কোনে মাৰিলে আহকচোন চাওঁ আমি আচল ৰহস্যটো। তো নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ আপোনালোকক। মই গুপ্তা সোণী, আপোনালোকে চাই আছে ক্ৰাইম 69 আৰু আহকচোন আহক কেমেৰামেন বল যাওক পলক জলদি বলক। হেল্ল' মোৰ লগত মাৰা হৈছে হোৱাই ক'ত কেনেকৈ অ'কে যাইছোঁ বুজান কি আৰু প্ৰেছাৰ হ'লে মইতো ডিউটিতে আছিলোঁ মই ডিউটিৰ পৰা একদিনহে গৈছিলোঁ তোমাৰ তাকে এই তোমাক কিহে খাইছিলোঁ কি খাওঁতে তুমি প্ৰেগনেণ্ট হৈ যোৱা নেকি হে যাই আছোঁ দিয়া। তো এতিয়া আহিছে পুলিচ, তো এই এতিয়াহে গম পোৱা যাব যে এই প্ৰকাণ্ড মানুহজনক মাৰিছে কোনে। ভাইটি লাহে লাহে যোৱা, কেমেৰামেন আহি থাকা। দেখিলে নহয় আপোনালোকে দুজন পুলিচ আহিছিলে, আহি মানে চাই পিছত আমি গম পালোঁ যে কেছটো বহুত গম্ভীৰ হৈ আছে। এওঁক মাৰিলে কোনে, নিজৰ পত্নীয়ে মাৰিলে নে আন কোনোবাই মাৰিলে? মোৰ কিন্তু পুলিচৰ ওপৰতে সন্দেহ আছে। ইয়ে বোলে ট্ৰিপ চিপক গৈছিলে শুনছোঁ ৰ গৈছিলোঁ ৰ'ব খালি ট্ৰিপে কৰি থাক আজিলৈ কিন্তু এটা কেছ চল্ভ কৰিব পৰাই নাই। কি কথা কয় ছাৰ আপুনি না মই দে সেইবিলাক বাদ দিলোঁ এতিয়া ষ্টেটমেণ্টটো লওক। ঐ ছোৱালী সঁচা কথা কওঁ কিয় মাৰিছা আল্লাহ কচম খাই কওঁ সঁচা কথা। আপোনালোকে মোক এইবিলাক কি কৈ আছে? মই মোৰ স্বামীক কিয় মাৰিম? মই তেখেতক বহুত ভাল পোৱা আছিলোঁ আৰু আমাৰ বহুত সুখৰ সংসাৰ আছিল। জান মই বাহিৰলৈ গ'লো হয়, কিবা আনিব লাগিব নেকি? গৈছোঁ ৰ'বা। মই বাহিৰলৈ গ'লো হয়, কিবা আনিব লাগিব নেকি? অলপ কঠা মাংস আনিবা, অলপ লোকেল মুৰ্গী আৰু অলপ দৈ আনিবা আৰু শুনা মোৰ কাৰণে চিকেন বনাবা। কথা মতে খাবা দিয়া, কাৰণ এই বাউলীৰ পইচা কেতিয়াও শেষ নহয়। হয় শুনা, এই বাউলীয়ে পৃথিৱীৰ দুটা বস্তুৱে ভাল পায়। তো আপোনালোকে দেখিলে কি সুন্দৰ কাহিনী চলি আছিল তেওঁলোকৰ। তাৰপিছত কি হ'ল, কোনে মাৰিলে এই প্ৰকাণ্ড মানুহজনক? না তেওঁৰ কোনোবা আন তিৰোতাৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল, না তিৰোতাজনৰ আন কোনোবাৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল। তো আপোনালোকে চাই থাকক, কেমেৰামেন আহা। বুজিছোঁ আপোনাৰ হাজবেণ্ডৰ কোনোবাৰ লগত দুশ্মনী আছিল নেকি বা কোনো পইচাৰ ক্ষেত্ৰত লেনদেন আছিল নেকি, আন তিৰোতাৰ লগত সম্পৰ্ক আছিল নেকি? নাই আমাৰ এখেত তেনেকুৱা নাছিল। আমাৰ এখেত বহুত ভাল মানুহ আছিল, কিন্তু এজন আছে তেখেত আমাৰ এখেতৰ বহুত ভাল বন্ধু আছিল। তেখেতৰ লগত ভিতৰৰ কাজিয়াৰ কাৰণে বৰ্তমান কোনো সম্পৰ্ক নাই। আচ্ছা তেখেতৰ নামটো কি? তেখেতৰ নামটো উমেশ কাকতি। উমেশ আহাচোন বোলা এই উমেশ কোন চাই আহোঁ। তো আপোনালোকে চালে এই কেছটো এটা নতুন ৰূপ লৈছে। ইয়াত আপোনালোকে এটা নতুন নাম শুনিব পাইছে, উমেশ কাকতি। তো বলকচোন বলক উমেশ কাকতিখন আমি চাওঁ। বদলাত আহা জলদি আহা। উমেশ কাকতি বাউলীক কিয় মাৰিলা? স্যাৰ আপুনি কি কয়? বাউলীক মই কিয় মাৰিম? তেওঁ মোৰ ভাল বন্ধুৱে আছিল।
জানো ভাল বন্ধু বুলি আৰু সেইটো জানো যে কাজিয়া হৈছিল যি সুধিছো তাকে কোৱা কিয় মাৰিছা নহলে মোৰ হাতত কৈ মোৰ ঘৰাই বেছি কথা কয় ছাৰ আপুনি কিয় বিশ্বাস কৰা নাই মই কিয় মাৰিম তেখেতক তাৰ এই সঁচা কথা এনেকৈ ক'বাত নাই ইয়াক বেলেগ ব্যৱস্থা কৰিব লাগিব তুমি ঠিকেই কৈছা নামাৰিব ছাৰ মই কৈ আছোঁ বহুত আগৰ কথা বাউলী আৰু মই এসময়ত ভাল বন্ধু আছিলোঁ মাজে সময়ে মই সিহঁতৰ ঘৰত গৈ থাকোঁ আৰু খোৱা লোৱা কৰোঁ সিহঁত দুজন ঘৰত অকলে থাকে আৰু প্ৰমিলা মানে বাউলীৰ ৱাইফক মই বহুত ভাল পাওঁ আৰু কেতিয়াও ক'ব পৰা নাছিলোঁ মই প্ৰায় সিহঁতৰ ঘৰত বৌক চাবলৈ গৈয়ে থাকোঁ আৰু এদিন বাউলী ক'তে উমেশ আহিছে আহা ঘৰত আহা আমাৰ হাতত নাই বৰ্তমান আহা বহা ৰবা মই চাহ আনি আছো ৰবা তুমি অলপমান বহাচোন চাহ বনাব নালাগে মই এটা বেলেগ কাৰণতে আহিছিলোঁ আপুনি বহকচোন বহক কোৱাচোন কি কথা মানে আপোনাৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছিল বেয়া নাপায় যদি ক'ব পাৰোঁ নেকি বেয়া আৰু কিয় পাম কোৱা মানে বৌ মই কিবা কৈ আছা কি ক'ব লগা আছে জলদি কোৱা মই বহুত দিন আগৰ পৰা এটা কথা কম বুলি ভাবি আছিলোঁ বাট ক'ব পৰা নাছিলোঁ কথা কৈ আছা কি ক'ব লগা আছে যে কৈ দিয়া মানে মই আপোনাক বহুত ভাল পাওঁ সেই কথাই বহুত দিন আগৰ পৰা কম বুলি ভাবি আছিলোঁ কিন্তু ক'ব পৰা নাছিলোঁ বৌচোন একো নকল ধেমালি কৰা বুলি ভাবিল নেকি কব জানেগা মেৰে দিল কে বাত বেলেগ এটা প্লেন বনাব লাগিব আৰু হেল্ল' কোননো আপুনি মই এনেকুৱা এখন কিতাপ য'ত প্ৰথম পৃষ্ঠাৰ পৰা শেষ পৃষ্ঠালৈ প্ৰতিটো শব্দত প্ৰতিটো শাৰীত প্ৰতিটো কমাত তুমি আহিবা বুলিয়েই আকাশখন ডাৱৰীয়া বৃষ্টি অহা নাই নামি তুমি মোৰ হবা বুলিয়েই কৃষ্ণচূড়াৰ ফুলবোৰ যোৱা নাই হলি বিদ্যা কৈছো সৰগৰ পৰিও ফেল তোমাৰ আগত যেতিয়া তুমি ভিজা চুলিদাৰি মেলি ৰ'দত বহি থকা তুমি আহিবা বুলিয়ে অপেক্ষা মাথো সেইখিনি সময়লৈকে মই ৰখি থাকিম কোনেও নোযোৱা বাটেৰে
নিৰল কৃষ্ণচূড়াৰ তলত আৰু মই জানো তুমি আহিবা। আপুনি অঁ হয় ময়েই। ইমান দিন আপুনিয়ে মোৰ লগত মেছেজ কৰি আছিল নেকি? অঁ হয় ময়েই। কিয় বেলেগ বুলি ভাবিছিলা নেকি? আপুনি ইমান চৰিত্ৰহীন বুলি মই ভবা নাছিলোঁ। লাজ নালাগে আপোনাৰ বেলেগৰ মাইকীক মেছেজ কৰিবলৈ? চৰিত্ৰক ধৰি কথা নক'বা। আপোনাৰে চৰিত্ৰ বেয়া। আপোনাৰ যদি চৰিত্ৰ ভাল হ'লেহেঁতেন আজি বেলেগ মানুহৰ লগত এই অকলশৰীয়া জেগাত লগ কৰিব নাহিলেহেঁতেন। মোক চম্ভালি কথা ক'ব। মোৰ কথাবিলাক এনেকুৱাই। সেইবিলাক বাদ দিয়া। ব'লা এতিয়া আমি এটা চেলফি উঠোঁ। তো আপোনালোকে দেখিলে নহয় এই কেছটো যিমানে গভীৰলৈ যাই আছে সিমানে ৰহস্যময় হৈ গৈ আছে। আপোনালোকে দেখিলে তেওঁৰ প্ৰতি ষ্টেটমেণ্ট লোৱাতে তেওঁ এজন ব্যক্তিৰ নাম কৈছিল যাৰ নাম হ'ল উমেশ কাকতি। তো আপোনালোকে দেখিলে আমি যেতিয়া উমেশ কাকতিৰ ষ্টেটমেণ্ট ল'লোঁ আমি গম পালোঁ যে উমেশ কাকতিয়ে তেওঁৰ পত্নীক মিছা কথা কৈ লগ কৰিবলৈ মাতিছিল। আৰু উমেশ কাকতিয়ে তেওঁ কি ক'বলৈ মাতিছিল আৰু কিয় মাতিছিল এই ৰহস্যময় কেছটোত তেওঁলোকক মনে মনে ভিডিঅ' কৰা ব্যক্তিজন কোন আছিল আৰু কিয় কৰিছিল ভিডিঅ'টো। তো এতিয়া কোন হ'ব পাৰে হত্যাকাৰীজন। তো আপোনালোকক লগ পাম দ্বিতীয় খণ্ডত। তেতিয়ালৈকে আপোনালোকে চাই থাকক ক্ৰাইম 69। মই গুপ্তা চানি আৰু কেমেৰামেন বাটলাৰৰ সৈতে এই আমাৰ খণ্ডটো আজি ইয়াত শেষ হ'ল আৰু আপোনালোকক দ্বিতীয় খণ্ডত লগ পাম। তেতিয়ালৈকে জয় আই অসম।